গুড মৰ্ণিং, ৱেলকাম টু নৰ্থ ইষ্ট হেৰিটেজ। মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ সন্মুখত। এয়া আপোনালোকে দেখিবলৈ পাইছে খানাপাৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ কেন্দ্ৰৰ সন্মুখৰ কিছু দৃশ্যাংশ। আহক আমি একেলগে মৎস্য অৱতাৰ ভাওনাখনৰ পৰৱৰ্তী খণ্ড উপভোগ কৰোঁ। পিতা মোৰ দুখ ক্ষমা কৰক পিতা। আজি মোৰ দুখতেই সৃষ্টি ধ্বংস হ'ব ধৰিছে। মোক ক্ষমা কৰক পিতা, মোক ক্ষমা কৰক। কুলাংগাৰী পুত্ৰ পিতা, তই মোৰ পুত্ৰ হৈ এনেটো কৰ্মত লিপ্ত হৈ নাই পিতা। তোৰ গৰ্ভত থকা গভীৰ শাস্ত্ৰ জ্ঞান তই ইয়াৰ কেলনি তাই পিতা। কৰ্মৰ বাবে মোৰ সৃষ্টি আজি ধ্বংস হ'ব হৈছে পিতা। দেৱ সমাজত তই মাৰি পুৰুষৰ হৰিনাম লৈ ঘূৰি ফুৰ, কিন্তু তই আজি মহাভয় কৰিলি। এই ফুলৰ ক্ষমা নাই। তোকে মই চিৰদিনৰ কাৰণে বিৰক্ত কৰিম। পিতা, মোৰ দুখ মই শতবাৰ কৰিছো স্বীকাৰ। অস্বীকাৰ মোৰ ভুল হৈছে, কিন্তু যে কৰ্মফল তই মোক শিকাবলৈ খুন মোৰ চাৰিও সন্তানে মোৰ কথা মতে সাংসাৰিকৈ জীৱন কৰিছে যাপন। আৰু মই সংসাৰ কৰিবলৈ পালে তই মোৰ কথা সেৱন কৰি জগতত মালিক বুলি ভাবিছ। মই নকৰি ক্ষমা।
উদ্ধাৰৰ উপায় দিয়া। উদ্ধাৰৰ উপায়? কোন? সত্য যুগত অগ্নিমান নামে ৰজা হৈ শতাধিক ৰমণীক বিবাহ কৰাই জীৱনে কৰিবি যাপনে। ত্ৰেতা যুগত তই ৰাজ্যখনক বংশ লাভ কৰি ৰাজ্য কন্যাক বিবাহ কৰাই মোৰ সৃষ্টি ভাৰতবৰ্ষ কৰিবি লক্ষ্যণে। আৰু সেই যুগত তোৰ নাম হ'ব, আৰু সেই যুগত তোৰ নাম হ'ব ৰাজ্যপতি বিমানে। আৰু তাপৰ যুগত তই গৃহকুণ্ডলৰ ফচল সূচনা কৰি কুৰুক্ষেত্ৰৰ শেষতে মুক্তি লভিবি। আৰু সেই যুগত তোৰ নাম হ'ব শকুনি। আৰু কলিত তই বছৰ বছৰ কৰি হৰিনাম শ্ৰৱণ কীৰ্তন কৰি পুনৰে শাস্ত্ৰ জ্ঞান লাভ কৰিব পাৰিবি। ধন্য 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 পিতা। আপোনাৰ আজ্ঞা মই নতশিৰে কৰিম। পিতা, আপোনাৰ আজ্ঞা মই নতশিৰে কৰিম পালন। পিতা, লঘু দুখত তুমি মোক কোনটো শাস্তি কৰিলা পাৰা? লঘু দুখত তুমি মোক কোনটো শাস্তি কৰিলা পাৰা? যোৱাৰ আগত
পিতাই পুত্রকে দিলে ব্রহ্মখা পিতাই পুত্রকে দিলে ব্রহ্মখা মই বোলে তিনি যুগ ধৰি বৈদ্য সাংসাৰিক জীৱন যাপন কৰিব লাগিব মহাপ্রলয় সৃষ্টি কৰাতে নিজৰ কামতে মহাপ্ৰলয়ৰ ঘোষণা কৰিলে। মই দেৱকী নাৰদৰ মহাকাশ খণ্ডন কৰিব পাৰিম। বিদায় ভোলানাথ বিদায় প্রভু বিদায় বিদায়
কৰিবলৈ নহ'লে মানৱ সমাজ জ্ঞানৰ পৰা বঞ্চিত হ'ব। ভাজ্যলক্ষ্মী আমাৰ নাই, ভাজ্যলক্ষ্মী আজি আমাৰ নাই, কিন্তু আৰু আমি 12:30 মান তিনিশমানত ভাত থকাকৈ ভয় লাগিছে। 12:30 এতিয়া 400 মানৰ ঘৰত আছে। এতিয়া পিছত 12:30 মানুহে ভাত দেৱী আমাৰ সমাজত এতিয়াও দেৱী এই সকলোবিলাক ভাগ্যৰ দিশ। ভাৱৰীয়া দৰ্শক থাকিলে ভাল। আমি আহিলোঁ, আপুনি কিবা উপায় কৰক। গামোচা এখন চাইডত তেনেকৈ